Hey Risto, welcome to my YouTube channel Dimpu Dimpos Blog. আজি মানে পুৰা হেড ষ্টক হোৱাৰ কাৰণে লৈছে আজি থামলা চাই গমাই পাইছে ডিম্পুদা আহি আছে গাইজ আৰু কি হ'ব চাই আছোঁ আমি ডিম্পুদাক আজি আপোনালোকক দেখাই আছোঁ ডিম্পুদাকো ওচৰৰ পৰা আজি চাম ফাৰ্ষ্ট টাইম আপোনালোকক চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু মই ডিম্পুদা যোৱাকালি এটা ভিডিঅ' পাইছিলোঁ যে কি ডিম্পুদা আহি আছে সেই ভিডিঅ'টো মই বাৰু লগাই দিছোঁ মাজতে চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু এতিয়া আমি যাই আছোঁ বৰি চৌকালৈ। হে দোস্ত এটা ধুনীয়া ঠাইৰ পৰা ধুনীয়া কথা মানে 27 তাৰিখ বৃহস্পতিবাৰে মই গৈ আছোঁ নিউ মাৰ্কেট অঞ্জলি এণ্টাৰপ্ৰাইজ বৌৰি চৌকা চিপাজাৰৰ পৰা অলপ দূৰ আৰু তো বৃহস্পতিবাৰ আপোনালোক সকলোৱে আহিব লগ পাম। পুৰা ৰ'দো দেই বৰষুণো দেই আজি ডিম্পুদাক চাব আন পাই যাবি চাওক এইতে বৰষুণ দিব এইতে ৰ'দ দিব পুৰা বুঢ়া চাইকেল লৈ আহি আছোঁ অলপ দূৰ আছে বাৰু আৰু গাইছ আমিও যাই পাইছোঁ ডিম্পুদাও আহি পাইছে কি ভাগ্য চাওক ইমান হেঁচা ঠেলিৰ মাজত আমি ডিম্পুদাৰ লগত ফটো উঠিবই নোৱাৰিলোঁ একো নাই হ'লেও ওচৰৰ পৰা দেখা পাইছোঁ ফাৰ্ষ্ট টাইম বহুত ভাল লাগিছে চাওক আপোনালোকৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু মই ভিডিঅ' কৰিব নহ'ল কাৰণ মানুহ তাতে যথেষ্টখিনি ভিৰ হৈ পৰিছে কাৰণ মই যোৱাটো দেৰি হ'ল আৰু আপোনালোকৰ বেলেগৰ পৰা হ'লেও আনি দেখাইছোঁ আৰু এতিয়া মঞ্চত ডিম্পুদাই কিবা কিবি ক'ব আৰু দে আৰু মানুহ তাক চনে গাইছ কিমান মুকলি হ'বনে পূজা নে ৰাস নে এখন কি মানে সঁচাকৈ বহুত মানে ইমান মানুহ এখন দোকান মুকলিত মানে আচৰিত মই বহুত দোকানতে যাই থাকোঁ মুকলিয়ে কৰিব কিন্তু ইয়াত আহি সঁচাকৈ বহুত বেছি ভাল লাগিছে আৰু ময়োতো বাৰু আমাৰ দেউতাৰ ঘৰতো ওচৰতে জানেই হয়তো বহুতে ইয়াত যিটো লখিমপুৰ পুখুৰী আৰু বৰিনগৰ পুখুৰী আছে তাৰ পাৰতে আমাৰ অৰিজিনেল ঘৰ মই ইয়াত আহিয়ে থাকোঁ আৰু ইয়াত ইমান মানে এনেকুৱা শ্বপিং মলটো টাউন অঞ্চলত বা সেই অঞ্চলত আৰু ডিম্পুদাই কিবা কিবি কৈ আৰু পখিলা এণ্টাৰপ্ৰাইজ য'ত আহিছিল তাতে সোমালগৈ আৰু আমিও আৰু ঘৰমুৱা হওঁ ডিম্পুদা যোৱালৈ ৰখিম এতিয়া অলপ সময় বাৰু আৰু ইমান মানুহ চেচ দে আৰু চেচ মোবাইলটো পৰিল দে আৰু এই অলপমান বেকা লাগিলহে গাইছ আপোনালোকক দেখাই আছোঁ ৰ'ব বেকা মানে গোটাই লাগিল আৰু এইটো ডিম্পুদা আকৌ একবাৰ দেখাওঁ একদম ভিডিঅ'টো লৰিছে মানে একদম হেঁচা ঠেলি একবাৰ মোবাইলটো পৰিলে অলপ টেম্পাৰখনো গৈছে দেখাই আছোঁ ৰ'ব মানে চকাটো মোবাইলটো চুকেৰে উঠি গৈছে গাইছ বেকা লাগি গৈছে চাবচোন দেখাই আছোঁ ৰ'ব মানে ভুলটো মোৰে ভিডিঅ' কৰি থাকোঁতে কোনোবাই ঠেলা মাৰি দিলা আৰু ডাইৰেক্ট পৰি যায় ডিম্পুদাৰ গাড়ী লাগি একদম চকাৰ তলতে পৰি মানে অকণমান চকাটো উঠি গৈছে মোবাইলটোত সেইকাৰণে অলপমান দখম হ'ল আৰু এতিয়া মোবাইলৰ কথা নকওঁ এতিয়া ডিম্পুদা অলপমান চাওক কাৰণ ভিডিঅ'টোৰ শেষত মোবাইলটো কি হৈছে দি থৈ আছে চাব আৰু এনেকৈ ডিম্পুদাৰ জিমনিখনত দুই এটা ফটো উঠি ল'লোঁ আৰু এতিয়া ঘৰলৈ যাওঁ একদম গৰমত এতিয়া হোটেলত অলপ কিবা খাই যাই থাকোঁ আৰু মোবাইলটো অলপমান দেখা নেকি হ'লেও ঠিকে আছিলে আৰু এতিয়া আমি হোটেলত বহি লৈ পূৰা ইহঁতে খালে ম'ম' পূৰা খাই আছে ইহঁতে আৰু মই খাই গ'লোঁ চাওমিন তোৰ কেনে লাগছি পূৰা ডিম্পুদাক চাই ভাল লাগছি না বিৰাট ভাল লাগছি আৰু ঘৰ আহি পালোঁ গাইজ আপোনালোকে মই কৈছিলোঁ মোবাইলটো কি বেয়া হৈছিল মই দেখাম এতিয়া আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক পোনপ্ৰথমে মই বাৰু টেম্পাৰ এইখন টেম্পাৰখন মই সলকাইছোঁ কাৰণ ফাটি গৈছে যিহেতু তাতে সলকাই পেলাই লৈ আহিছোঁ আৰু ঘৰত যিহেতু দেখাব লাগিব টেম্পাৰখন কি হ'ল বুলি সুধিলে সেইকাৰণে এইখন তাতে সলকাইছোঁ এইখন তাৰপিছত পোনপ্ৰথমে আপোনালোকক মই মোবাইলটো দেখাই আছোঁ ৰ'ব চাওক মই দেখাই দিছোঁ এইটোৱে মোবাইলটো একদম চলা হৈ আছে বাৰু কিন্তু হ'লেও মানে মই এয়া চাওক এয়া মানে দেখাই আছোঁ এটা ভিডিঅ'ত মানে এইটো যে গাইছ মোবাইলটো মানে এনেকুৱা মোবাইলটো অলপ ইফালে আহি গৈছে আগৰ ফালে সেই চাওক এনেকুৱাই আহি গৈছে কিন্তু আপোনালোকক ভালকৈ দেখাই দিছোঁ চাওক আৰু দ্বিতীয়তে এটা বস্তু দেখাম আপোনালোকক মানে এইটো যিহেতু মোবাইলটো এয়া বাৰু মাৰ ফটো বাৰু এয়া মই এতিয়া আপোনালোকক দেখাম এটা বস্তু আৰু অলপ ধোৱা কৰি দিছোঁ কাৰণ নাম্বাৰবোৰ আছে ন সেইবাবে অলপ ধোৱা কৰি দিছোঁ দেখাম চাব এটা কাক ফোন কৰোঁ দাদাকে ফোন কৰোঁ এই চাওক নুমাই গ'ল ফোনটো মই কোনো টিপা নাই এই চাওক এয়া ফোনটো নুমাই গ'ল চাওক আৰু মানে অন নহয় চাওক এয়া চাওক অন নহয় যেতিয়ালৈকে ফোনটো কাটিব তেতিয়ালৈকে আৰু অন নহ'ব হেল্ল' ফোনটো কাটছোঁ এই চাওক মই টিভি আছোঁ এই চাওক
পূৰা টিপি আছোঁ সেই চাওক পূৰা টিপি আছোঁ কিন্তু খোলা যোৱা নাই আপোনালোকক চাওক আৰু সেয়া মোবাইলটো বেয়া কি কি হৈছে নাজানো আৰু কোনোবাই যদি জানে কি হ'ল মানে জানে মানে এইটো ফুলটো ঠেকেনা খাইছে ন ঠেকেনা মানে আপফাল খাইছে মোবাইলটো সেয়া ফোনটো কাটি দিছোঁ মই দেখাব লাগে এই ফোনটো নাকাটে কাক ফোন কৰি মৰিলোৱে ভাই ফোনটো কাটছো নাই ফোনটো অন কৰিব নোৱাৰি আৰু যদি কোনোবাই ফোনটো নাকাটে ন এনেকৈ এয়া চাওক পিনটোৱে মই পিন এটা লৈছোঁ আৰু এনেকৈ চিমখানৰ ফাটে কল চিম এনেকৈ চিমখান উলিয়াই দিছোঁ আৰু এয়া চাওক এয়া কিবাকে ইনকে জ্বলাব লাগিব যদি কোনোবাই ফোন নাকাটে বুজি পাইছে মানে এনেকুৱা মোবাইল ন এনেকুৱা হৈ গৈছে সেইটোৱে মই মানে এটা মোবাইল আপোনালোকে ধৰিব পৰা নাই ওচৰৰ পৰা বুজি পাব কি হৈছে একে মানে এনেকুৱা মোবাইল এনেকুৱা হৈ গৈছে আৰু আহি পোৱাত অকণমান দেৰি হ'ল কাৰণ ইমান বাট চাইকেল মাৰি আহিছোঁ যিহেতু সেইবাবে গৰম লাগি গ'ল গা পা ধুলোঁ গা পা ধুই আকৌ ভিডিঅ'টো আৰম্ভ কৰিলোঁ বেয়াও লাগি আছে অলপ মোবাইলটো দেখি কাৰণ হৈ গ'ল আৰু যি হ'ল অলপমান বেয়া হৈছে কেইটকা পৰা ভাল কৰিলে নাজানো যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু টাটা বাই বাই জয় অসম